আসাম টাইম প্ৰগতি দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ। চাপৰ অধিৱেশনত উপস্থিত AASUৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। চাপৰ অধিৱেশনৰ পৰা ডক্টৰ ভট্টাচাৰ্যৰ শৈক্ষিক দিশত চৰকাৰৰ ওচৰত দাবী উত্থাপন। ধুবুৰী জিলাৰ বিশ্ববিদ্যালয় ইঞ্জিনিয়াৰিং কলেজ স্থাপনৰ দাবী। ৰত্নপীঠ মহাবিদ্যালয়ত কলা আৰু বাণিজ্য শাখাত অন্তৰ্ভুক্ত কৰাৰ দাবী। চাপৰ অঞ্চলৰ বিদ্যালয়সমূহত উচ্চতৰ মাধ্যমিক শাখাত বাণিজ্য শাখা অন্তৰ্ভুক্ত কৰাৰ দাবী। নাকৰ দৰে অসমৰ শিক্ষা ক্ষেত্ৰ পৰ্যবেক্ষণৰ বাবে এটি মূল্যায়ন কমিটি গঠন কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়। গতিকে আমি কেইটামান শৈক্ষিক বিষয় উত্থাপন কৰিছোঁ, যেনে ইয়াৰ যিবোৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে চাপৰ, আমাৰ বহলপুৰ, শালকুচা, ইয়াত বাণিজ্য শাখাটো নাই। গতিকে বাণিজ্য শাখাটো খুলিব লাগে। ৰত্নপীঠ মহাবিদ্যালয় আমাৰ আটাইৰে সন্মানৰ মহাবিদ্যালয়, এই মহাবিদ্যালয়ত কলা আছে কিন্তু বাণিজ্য আৰু বিজ্ঞান নাই। তাৰমানে চাপৰৰ ল'ৰা ছোৱালীয়ে বিজ্ঞান পঢ়িব নালাগে নেকি, বা এই অঞ্চলৰ ল'ৰা ছোৱালীয়ে বিজ্ঞান পঢ়িব নালাগে নেকি? গতিকে ৰত্নপীঠ মহাবিদ্যালয় অতি শীঘ্ৰেই বিজ্ঞান আৰু বাণিজ্য শাখা মুকলি কৰাৰ ব্যৱস্থা কৰিব লাগে। চৰকাৰ যি জিলাতে যায় তাত বিশ্ববিদ্যালয় এখন পাতে, উচ্চ শিক্ষা অনুষ্ঠান পাতে। গতিকে সুদূ ধুবুৰী জিলা ছাত্ৰ সন্থাৰ চাপৰ অধিৱেশনৰ পৰা আমাৰ এটা স্পষ্ট দাবী যে ইয়াত ৰত্নপীঠ মহাবিদ্যালয়ত বাণিজ্য আৰু বিজ্ঞান শাখা খুলিব লাগে। ইয়াৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বাণিজ্য শাখা খুলিব লাগে। ধুবুৰী জিলাত মেডিকেল কলেজ খুলিছে, আমি ভাল পাইছোঁ। ধুবুৰী জিলাত এখন বিশ্ববিদ্যালয় স্থাপন কৰিব লাগে, এখন ইঞ্জিনিয়াৰিং কলেজ স্থাপন হ'ব লাগে, এখন মীন মহাবিদ্যালয় স্থাপন হ'ব লাগে, এখন পলিটেকনিক স্থাপন হ'ব লাগে, এখন স্কিল ডেভেলপমেণ্ট প্ৰতিষ্ঠান স্থাপন কৰিব লাগে। আৰু সকলো ধৰণৰ সা সুবিধাৰে চাপৰ চিকিৎসালয়খন উন্নীতকৰণৰ ব্যৱস্থা কৰিব লাগে। গুণোৎসৱ পাতিছে, গুণোৎসৱৰ দৃষ্টিভংগীটো ভাল, কিন্তু গুণোৎসৱৰ ইয়াৰ পিছত যিটো ফ'ল' আপ একশ্যন সেই সম্পৰ্কত যথেষ্ট আলোচনাৰ থল আছে। সেইকাৰণে আমি ক'ব খুজিছোঁ যে নাক অহাৰ ফলত আমাৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়বিলাক উপকৃত হৈছে। নাকৰ লেখীয়াকৈ অসমত এটা সংগঠিত এটা প্ৰতিষ্ঠান এটা লাগে। নাকৰ দৰে আমি বিচাৰিছোঁ যে এখন বিদ্যালয় মূল্যাংকন আয়োগ, স্কুল এছেছমেণ্ট কমিশ্যন এখন গঠন কৰিব লাগে। ছাত্ৰ সন্থাই কোৱাৰ কাৰণে নামটো সলনি কৰি দিয়ক, আমাৰ আপত্তি কৰিবলৈ একো নাই, কিন্তু নাকৰ দৰে এটা অনুষ্ঠান লাগে, যিটো অনুষ্ঠানে বিদ্যালয়ৰ ইয়াত শৈক্ষিক ব্যৱস্থাটোৰ ওপৰত পৰ্যালোচনা কৰিব আৰু নাকৰ দৰে এটা পদক্ষেপ ল'ব। নাকৰ দৰে অসমৰ বিদ্যালয়সমূহৰ কাৰণে যদি এটা সংগঠিত প্ৰতিষ্ঠান হয় তেতিয়া আমাৰ বিদ্যালয়বোৰ উপকৃত হ'ব। আমি কৈছোঁ বিদ্যালয় মূল্যাংকন আয়োগ দিয়ক, স্কুল এছেছমেণ্ট কমিশ্যন এটা গঠন কৰক, অসমৰ শিক্ষাবিদেৰে গঠন কৰক, নাম যদি সলনি কৰি দিয়ক। ছাত্ৰ সন্থাই কৈছোঁ বুলি চৰকাৰে এইটো সন্মানৰ বিষয় হিচাপে ল'ব নালাগে। আমাৰ বিদ্যালয় সুৰক্ষিত কৰিবৰ কাৰণে চৰকাৰে পদক্ষেপ ল'বৰ কাৰণে আমি দাবী জনাইছোঁ।